নমস্কাৰ, মই জ্যোতি পি বৰা। ৱেলকাম টু টুডেজ ভিডিঅ'। গ্ৰেপ্তাৰ আৰু জামিন, এৰেষ্ট এণ্ড বেইল সকলো জনা কথা। আজি এই বিষয়ে অলপ আলোচনা কৰোঁ আহক। আমি জানো যে সামগ্ৰিকভাৱে অপৰাধ দুই ধৰণৰ: জামিনযোগ্য অপৰাধ আৰু অজামিনযোগ্য অপৰাধ, বেইলেবল অফেন্স এণ্ড নন বেইলেবল অফেন্স। জামিনযোগ্য অপৰাধৰ ক্ষেত্ৰত গোচৰ তদন্তকাৰী পুলিচ বিষয়াই উপযুক্ত জামিন দিব পাৰিলে অভিযুক্ত ব্যক্তি বা অপৰাধীক থানাতেই জামিনত যাবৰ কাৰণে অনুমতি প্ৰদান কৰিব পাৰে। কিন্তু অজামিনযোগ্য অপৰাধ বা নন বেইলেবল অফেন্সৰ ক্ষেত্ৰত গোচৰ তদন্তকাৰী বিষয়াই অৰ্থাৎ পুলিচ অফিচাৰজনে এজাহাৰ বা FIR অৰ্থাৎ ফাৰ্ষ্ট ইনফৰ্মেশ্যন ৰিপৰ্ট পোৱাৰ পিছতেই এটা গোচৰ ৰুজু কৰে আৰক্ষী থানাত, আৰু গোচৰ ৰুজু কৰি তেওঁ অপৰাধী ব্যক্তিক বিচাৰি পোৱাৰ লগে লগে তেওঁ গ্ৰেপ্তাৰ কৰে আৰু আসামীজনক বা আসামীগণক আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিবৰ বাবে মহামান্য আদালতক গোচৰ তদন্তকাৰী বিষয়াই প্ৰাৰ্থনা জনায়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এজন ব্যক্তি বা অপৰাধীক এজন আৰক্ষী বিষয়াই গ্ৰেপ্তাৰ কৰাৰ 24 ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰিব লাগে। অৱশ্যে এই ক্ষেত্ৰত আসামীজনক যি জেগাৰ পৰা অনা হৈছে বা আসামীজনক থানাৰ পৰা পুলিচ থানাৰ পৰা আদালতত হাজিৰ কৰালৈকে যি সময়ৰ প্ৰয়োজন হয় সেই সময়খিনি এই 24 ঘণ্টাৰ ভিতৰত ধৰা নহয়। বহু সময়ত দেখা যায় যে এজন আসামী, অভিযুক্ত আসামী বা অপৰাধী ব্যক্তিজনে বা অন্য বহু লোকেও এজন ব্যক্তিয়ে জামিনত থকা মানেই গোচৰটোৰ পৰা মুক্ত হোৱাৰ বাবে প্ৰাৰম্ভিক স্তৰ উপনীত কৰিছে বা প্ৰাৰম্ভিক স্তৰ অতিক্ৰম কৰিছে বুলি ভাবি লয়। এয়া ভুল ধাৰণা। পুলিচে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ পিছত আদালতে ন্যায়িক জিম্মালৈ অৰ্থাৎ জুডিচিয়েল কাষ্টডি, যাক কয় ইংৰাজীত, বা জেইললৈ প্ৰেৰণ কৰাৰ লগে লগে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ নহয়। তদন্তকাৰী আৰক্ষী বিষয়াই তদন্ত সম্পূৰ্ণ কৰি আদালতত গোচৰটোৰ অভিযোগনামা বা চাৰ্জশ্বীট দাখিল কৰিলেহে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া আদালতত আৰম্ভ হয়। নন বেইলেবল অফেন্স বা অজামিনযোগ্য অপৰাধৰ ক্ষেত্ৰত আদালতে বহুতো দিশ চালি জাৰি চাই এজন ব্যক্তিক বা অপৰাধীক বা আসামীক জামিনত যাবৰ বাবে অনুমতি প্ৰদান কৰিব পাৰে আৰু উপযুক্ত জামিনদাৰে জামিননামা সম্পাদন কৰিলে আদালতৰ চৰ্ত সাপেক্ষে সেই ব্যক্তি জামিনত যাব পাৰে, অৰ্থাৎ কাৰাগাৰৰ পৰা মুক্ত হয়। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল আৰু তেওঁ গোটেই গোচৰটোৰ পৰা মুক্ত হ'ল। সৰ্বসাধাৰণ মানুহে নজনাৰ বাবে এনেকুৱা কিছুমান ভুল ধাৰণাৰ সৃষ্টি হয়। আচলতে জামিন বা বেইল হৈছে এজন জামিনদাৰে আদালতক প্ৰদান কৰা এক নিশ্চিতি। এজন আসামীৰ হৈ এজন জামিনদাৰে আদালতত প্ৰদান কৰা এক নিশ্চিতি, বা আসামীজনেও আদালতক এক নিশ্চিতি প্ৰদান কৰে যে যিজন জামিনদাৰে তেওঁৰ হৈ জামিন লৈছে সেই জামিনদাৰজনে যি কথা কৈছে তেওঁ সেই কথাত একমত যে আদালতৰ ধাৰ্য প্ৰতিটো তাৰিখত তেওঁ আদালতত উপস্থিত থাকিব আৰু বিচাৰ প্ৰক্ৰিয়াত সহযোগ কৰিব। বহু সময়ত দেখা যায় যে আদালতৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ত এজন জামিনত থকা আসামী বা অভিযুক্ত ব্যক্তিয়ে আদালতৰ ধাৰ্য নিৰ্দিষ্ট তাৰিখত আদালতত উপস্থিত নথকাৰ ফলশ্ৰুতিত আদালতে তেওঁৰ বিৰুদ্ধে অজামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা অৰ্থাৎ নন বেইলেবল ৱাৰেণ্ট অফ এৰেষ্ট জাৰি কৰিব পাৰে আৰু পুলিচে সেই ৱাৰেণ্ট বা পৰোৱানা কাৰ্যকৰী কৰি তেনে ব্যক্তিক গ্ৰেপ্তাৰ কৰে। সেইবাবে কওঁ যে কোনো ব্যক্তি বা অপৰাধী আসামীয়ে কোনো অপৰাধত জড়িত হৈ যদি আদালতত বিচাৰ প্ৰক্ৰিয়া তেওঁৰ চলি থাকে, তেনে ক্ষেত্ৰত তেওঁ আদালতৰ ধাৰ্য প্ৰতিটো তাৰিখত আদালতত উপস্থিত থাকিব লাগে নিৰ্দিষ্ট সময়ত, আৰু যদি অগত্যা কোনো এৰাব নোৱাৰা কাৰণত তেওঁ আদালতত উপস্থিত থাকিব নোৱাৰে তেনেহ'লে তেওঁ আদালতক সেই কথা নিজৰ অধিবক্তাৰ জৰিয়তে জনাব লাগে। আদালতত বিচাৰ প্ৰক্ৰিয়া এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেদি সম্পাদন হয়, আৰু যদি আদালতৰ বিচাৰ প্ৰক্ৰিয়াত আদালতে এই কথাত প্ৰতীয়মান হয় বা উপনীত হয় যে অভিযুক্ত ব্যক্তিজনে সেই অপৰাধটো কৰাৰ ক্ষেত্ৰত যি যথাযোগ্য প্ৰমাণ বা সাক্ষ্য লাগিছিলে সেই সাক্ষ্যই সেই অভিযোগ প্ৰমাণ কৰিব পৰা নাই, তেনেহ'লে সেই অভিযুক্ত ব্যক্তিক গোচৰটোৰ পৰা খালাচ দিয়ে বা মুকলি কৰি দিয়ে। কিন্তু এজন ব্যক্তিয়ে যেতিয়ালৈকে বিচাৰ প্ৰক্ৰিয়া সম্পাদন নহয় তেওঁ ভাবিব নালাগে যে তেওঁ গোচৰৰ পৰা মুক্ত হৈছে। আচলতে জামিন হৈছে আদালতক এজন ব্যক্তি বা অপৰাধী ব্যক্তিৰ হৈ অন্য কোনো ব্যক্তিয়ে অৰ্থাৎ জামিনদাৰে প্ৰদান কৰা এক নিশ্চিতি,
যে তেওঁ প্ৰতিটো তাৰিখত বিচাৰ প্ৰক্ৰিয়াৰ প্ৰতিটো তাৰিখত আদালতত উপস্থিত থাকিব। জামিন বা বেইল মানেই আদালতত গোচৰটোৰ পৰা মুক্ত হোৱা নুবুজায়। বৰ্তমান সময়ত অপৰাধ আৰু অপৰাধীৰ সংখ্যা অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে, কিন্তু লকডাউনৰ সময়ছোৱাত অপৰাধৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। ই অতি শুভ লক্ষণ। যদি অপৰাধ নাথাকে তেতিয়া গ্ৰেপ্তাৰো কোনো ব্যক্তি নহয়। ন' ক্ৰাইম ন' জেইল। আইন বিষয়ক তথ্যৰে এই সৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল পায় বা অনাগত সময়ত বিভিন্ন ক্ষেত্ৰত আপোনালোকে বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু অৱশ্যে ছাবস্ক্ৰাইব কৰিব।